পাবি উৎপন্ন কৰিবি এনেও দিম বস্তা আনিছোঁ তোৰ কাৰণে নগছকিবি খালি একদম ঘাঁহ নষ্ট নকৰিবি দেই খাই থাক মই এতিয়া গোবৰটো পেলাই থৈ আহিম এই গোবৰখন থকাৰ বাবে নিজৰ বাৰীত শাক পাচলিত ব্যৱহাৰ কৰিব পাৰিছোঁ। আজিকালি আগৰ দৰে গৰু পুহিবলৈ মানুহে কমাই দিলে। তাৰ ফলত গোহালিত গোবৰ কমিবলৈ ধৰিলে। নিজে ঘৰত কৰা পাচলিবোৰতো ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিবলৈ ধৰিলে। ঘৰৰ গোবৰকণ মই নিজৰ পাচলি বাৰীখনতে ব্যৱহাৰ কৰোঁ। সেয়েহে বহুত কষ্টৰে মই এই গাইজনী পুহিছোঁ। গোবৰৰ লগতে যাতে ঘৰতে গাখীৰকণ পাওঁ। ৰাতিপুৱা যেতিয়া নিয়ত তিতি দলনি পথাৰত ঘাঁহ কাটিবলৈ যোৱা হয়, এনেকৈ জোকৰ পৰা ৰক্ষা পাবৰ কাৰণে লং পেণ্ট আৰু মোজা পিন্ধি লোৱা হয়। নহ'লে জোকৰ কামোৰত ঘাঁহ কাটিবলৈ বহুত কষ্ট হয়। এতিয়া মই গা পা ধুই ভাতকেইটা খাই অকণমান জিৰাই লওঁ। তাৰপাছত মই গৰুক ঘাঁহটো দিব লাগিব দেই। গৰুজনীক ঘাঁহ দিবলৈ আহিলে প্ৰায় এই বগলী চৰাইটো আমাৰ গৰুজনীৰ কাষে কাষে ঘূৰি ফুৰে। কেতিয়াবা ময়ো ইয়াক মাতোঁ। ইমান ভয় নকৰে, তথাপিও সি অকণমান তাৰ ভয় ভাৱটো আছে। তথাপিও ই মোক চুবলৈ নিদিয়ে। কেতিয়াবা মোৰ বৰ মন যায় ইয়াক চুবলৈ। ই সঁচাকৈ আমাক বৰ চিনি পোৱা হৈছে। প্ৰায় ই আমাৰ এই বাৰীখনতে থাকে। কেতিয়াবা নোহোৱা হয় যদিও কিছুদিনৰ পাছত আকৌ দেখা পাওঁ। ই আমাৰ ঘৰৰ মানুহবোৰ চিনি পোৱা হৈছে, কাৰণ ওচৰলৈ গ'লেও ভয় নকৰে। মাত্ৰ চুবলৈ ধৰিলেহে আঁতৰি যায়। এই বগলী চৰাইবিলাকেও সঁচাকৈ আমাৰ দৰে কঠোৰ সংগ্ৰাম কৰি জীৱন নিৰ্বাহ কৰে। কিন্তু আমি আশ্ৰয় দিব নোৱাৰোঁ। অকণমান হ'লেও মৰম কৰিবতো পাৰোঁ। এসময়ত সহজ লক্ষ্য এতিয়াও এই বগলী চৰাইবিধ বৰ থাকক। কেতিয়াবা বাৰীৰ ভিতৰত কোৰ মাৰি থাকিলে গাৰ কাষে কাষে কিছু কুমটিৰ জোক পোক পতংগ খাই মুক্ত বিচৰণ কৰি ফুৰে। কিন্তু মানৱ জাতিৰ উচ্চাকাংক্ষিত জীৱন যাপনে এই বগলী চৰাইবিধে খেতিয়কৰ মাজত দূৰত্ব সৃষ্টি কৰিছে। সেয়েহে এই বগলী চৰাইবিধক আমি সংৰক্ষণ কৰিবৰ কাৰণে কিছু ব্যৱস্থা ল'ব লাগে।